নমস্কাৰ, মোৰ নাম ইস্ফাকুল। মোৰ চেনেল কেৰিয়াৰ ইনচাইট বাই ইস্ফাকুলত আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ কেৰিয়াৰ কাউন্সেলিঙৰ টপিকটো হৈছে BSW আৰু MSW, বেচেলৰ অফ ছ'চিয়েল ৱৰ্ক আৰু মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক। যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ সমাজৰ বাবে কিবা এটা কৰিব খোজে বা সমাজৰ উন্নয়নৰ বাবে তেখেতসকলে কাম কৰিব খোজে, তেখেতসকল এনেকুৱা ধৰণৰ ছাত্ৰ-ছাত্ৰীয়ে BSW বা MSW কৰ্চটো ল'ব পাৰে। আৰু BSW কৰ্চটো আপুনি যিকোনো ষ্ট্ৰীমৰ হ'লেও হ'ল, আপুনি আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ছাত্ৰ-ছাত্ৰী আপোনালোকে BSW ষ্ট্ৰীমটো ল'ব পাৰে। বা আপোনাৰ MSW আপোনাৰ এনি গ্ৰেজুৱেট, আপুনি যিকোনো গ্ৰেজুৱেটে আপোনাৰ MSW কৰিব পাৰে। কিন্তু মিনিমাম ক্ৰাইটেৰিয়া এটাই থাকে আপোনাৰ 45% BSW ৰ কাৰণে আপুনি ক্লাছ 12ত 45% পাব লাগিব অভাৰঅল আৰু আপুনি গ্ৰেজুৱেশ্যনতো একেই আপুনি অভাৰঅল 45% পাব লাগিব। আপোনাৰ ইউনিভাৰ্চিটি ৱাইজ, আপোনাৰ বৰ্ড ৱাইজ হয়তো বেলেগ বেলেগ ক্ৰাইটেৰিয়া হ'ব পাৰে। BSW, MSWটো আপোনাৰ বহুতখিনি চাকৰি থাকে। আপোনাৰ গভৰ্ণমেণ্ট চেক্টৰতো আছে, প্ৰাইভেট চেক্টৰতো আছে। NRHM, আপুনি NRHM হওক বা গ্ৰাম সেৱক হওক বা তেনেকুৱা ধৰণৰ বহুতখিনি চাকৰি আছে, য'ত আমাৰ BSW বা MSW চাকৰি ছাত্ৰ-ছাত্ৰীসকলে চাকৰি কৰিব পাৰে। আমি এখন উন্নয়নশীল দেশ হয়, যাৰ বাবে আমাৰ গভৰ্ণমেণ্টে বহুতখিনি আঁচনি আমাৰ পিছপৰা লোকসকলৰ বাবে বহুতখিনি আঁচনি আনে। আৰু সেই আঁচনিখিনি যাতে সঠিকভাৱে ৰূপায়ণ হয়, তাৰ বাবে চৰকাৰে কিছুমান মানুহক নিয়োগ কৰে। লাগিলে সেইটো আপোনাৰ NGO ভাৱে হওক বা গভৰ্ণমেণ্ট কিছুমান প্ৰজেক্টত হওক। আৰু সেই মানুহসকলে নিৰীক্ষণ কৰে যে সেই প্ৰজেক্টখিনি ভালকে কাম হৈছে নে নাই। তেনেকুৱা বহুত ক্ষেত্ৰত আপোনাৰ BSW আৰু MSW ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজন হয়। লগতে আপোনাৰ বহুতখিনি আপোনাৰ প্ৰাইভেট বা PSU আছে, চেক্টৰ আছে, য'ত আপোনাৰ CSR ডিপাৰ্টমেণ্ট, কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটি, এই ডিপাৰ্টমেণ্টটো থাকে। তাতো আপোনালোকৰ বহুতখিনি ছ'চিয়েল ৱৰ্ক ৰিলেটেড মানুহৰ দৰকাৰ হয়। যদি আপুনি কোৰ্চ কাৰিকুলামটো চাই, কোৰ্চ কাৰিকুলামৰ ভিতৰত আপোনাৰ ছ'চিয়েল চায়েন্স, সাইক'লজি, ছ'চিয়লজি, হিউমেন ডেভেলপমেণ্ট, ছ'চিয়েল ৱেলফেয়াৰ পলিচি এই ছাবজেক্টবিলাক আপোনাৰ কাৰিকুলামৰ ভিতৰত থাকে। আৰু স্পেচিয়েলাইজেশ্যন আপুনি চাইল্ড ৱেলফেয়াৰ হওক, মেণ্টেল হেল্থ হওক, হস্পিটেল হওক, কমিউনিটি ডেভেলপমেণ্ট হওক, সেইবিলাকত আপোনালোকে স্পেচিয়েলাইজেশ্যন ল'ব পাৰে। আৰু যদি বেছি আপুনি BSW, MSW কৰ্চটোৰ বিষয়ে জানিব খোজে, মোক আপুনি কল কৰিব পাৰে বা মেছেজ কৰিব পাৰে। মই ডেফিনেটলি চেষ্টা কৰিম যিমান মই জানো আপোনালোকক জনাবৰ বাবে। তাকেই কৈ ধন্যবাদ।